Good evening everyone. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি খাবলৈ মন গ'ল সন্ধিয়া টাইমত গাজৰৰ হালৱা। সেয়েহে গাজৰ দুটা ল'লোঁ। মই যিহেতু অকলে থাকোঁ সেয়েহে মোৰ দুটাই ধুনীয়াকৈ আটি যায়। আৰু যদি হালৱাটো প্ৰেছাৰ কুকাৰত বনোৱা হয় তেতিয়াহ'লে বহুত জল্দি হয় আৰু বেছি টাইম নালাগে। সেয়েহে ঘিউ অকণ দি ল'লোঁ। ঘিউৰ পৰিমাণটো যদি অকণমান বেছি হয় তেতিয়া অকণমান হালৱাটো ছফ্ট হয় আৰু খাবলৈও বহুত বেছি ধুনীয়া লাগে। সেয়েহে মই ঘিউৰ পৰিমাণটো অকণমান বেছিকৈ দি ল'লোঁ আৰু ইয়াত গাজৰখিনি দি ল'লোঁ। পিছা গাজৰখিনি বেছি সময় নহয়, অকণমান টাইম ভাজিলেই হৈ যায় আৰু বেছি টাইম ভাজিলে অকণমান লাগি ধৰাৰ নিচিনা হয়। সেয়েহে অকণমান ল' ফ্লেমত অকণমান টাইম ভাজি ল'লোঁ গাজৰটো। ভাজি যে অকণমান ৰঙচুৱাৰ নিচিনা ভাৱ হয় তেতিয়াহ'লে তাতে আপোনালোকৰ যিমানটো গাজৰ দিয়ে সেই অনুসৰি তাত গাখীৰ দিব লাগে। মই যিহেতু দুটা গাজৰ দিছোঁ সেয়েহে একাপ বা এটা বাতি, সৰু বাতিত সিমানটো জোখত এবাতি দিছোঁ। আৰু মই ইয়াত গৰু গাখীৰ নাপালোঁ সেয়েহে আমুল তাজা দিব পাৰি। যোনে যেনেকৈ ব্যৱহাৰ কৰে তেনেকৈ ব্যৱহাৰ কৰিব পাৰি। আৰু ইয়াতে এতিয়া ঢাকনা মাৰি হুইচেল দুটা দি দিব লাগিব। হাই ফ্লেমত দি পেলাই হুইচেল দুটা দিয়াই ল'লোঁ। হুইচেলটো দিয়াই দিলে সোনকালে হয়, তেতিয়া বেছি টাইম নালাগে, নহ'লে কেৰাহীত বনালে বহুত বেছি টাইম লাগে। সেয়ে আৰু দেখিছেনে গাখীৰটো এতিয়াও আছেই আৰু এই গাখীৰটো ল' ফ্লেমত অকণমান কমিবলৈ দিব লাগিব, তেতিয়াহে টেষ্টটো হয়। ইয়াতে ড্ৰাই ফ্ৰুটটো দি ল'লোঁ, কাজু আৰু খিচমিচ। মই বেলেগ একো নাখাওঁ সেয়েহে কাজু খিচমিচকেইটা দি ল'লোঁ। আৰু আপোনালোকে কাজু খিচমিচটো ঘিউত ভাজিও ল'ব পাৰে। আৰু এইটো কণ্ডেন্স মিল্ক, যোনটো মোৰ বহুত বেছি ফেভৰেট। সৰুটো কণ্ডেন্স মিল্ক এনেই খোৱা এটা অভ্যাস আছিলে। বহুত বেছি মিঠা হ'লেও মিঠা কাৰণে ভাল পাওঁ। আৰু ইয়াত লং, দালচেনি অকণমান পিচি পেলাই গুড়াকণ কৰি পেলাই দি ল'লোঁ। আৰু এইটো লৰাই থাকিলোঁ। কণ্ডেন্স মিল্ক সৰুটো ঘৰত বহুত খোৱা হ'ল, বহুত বেছি ভাল লাগে। আৰু এইটো অলপ টাইম ল' ফ্লেমতে, গাখীৰটো অকণমান শোহালৈকে এনেকৈ ল' ফ্লেমতে ভাজি থাকিব লাগিব। আৰু আপোনালোকৰ সোৱাদ অনুসৰি আপোনালোকে চেনিটো দি ল'ব পাৰে। কণ্ডেন্স মিল্কটো যিহেতু দিয়া আছে সেয়েহে চেনিটো আপোনালোকে কম পৰিমাণে দিব, কাৰণ কণ্ডেন্স মিল্কত মিঠাটো বহুত বেছি থাকে। ফাইনেলি মোৰ হালৱা হৈ গ'ল। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। দেখিতো ভালেই লাগিছে আৰু খাবলৈও বহুত বেছি ধুনীয়া হৈছিলে মোৰ কাৰণে। আজিলৈ বাই বাই এভৰিৱান, গুড নাইট।